আটাইতকৈ জনপ্ৰিয় খেলখনৰ মানে মেইন প্ৰথম পুৰস্কাৰ হৈছে ৰেঞ্জ ৰভাৰ। এই পিছফালে মোৰ পিছফালে প্ৰথম পুৰস্কাৰ 76 লাখ। আসামিস है नहीं है, हिंदी है, बांग्ला और हिंदी है और दूसरा कोई भाषा नहीं है। হেল্ল' গাইজ, মই আজি আপোনালোকৰ মাজত মফি ব্লগ চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি মানে 4-5জনে লগ লাগি পেলাই যাই আছোঁ আজি হাউলি ৰাস চাবলৈ। যোৱা বছৰ গৈছিলোঁ, আপোনালোকে দেখিছে। যোৱা বছৰ মই গৈছিলোঁ মানে মালটানা গাড়ী, অৰ্থাৎ ছটা হাতী বুলি কয়, ছটা হাতীত গৈছিলোঁ। আৰু এইবাৰ অলপ উন্নত হৈছোঁ দিয়ক। এইবাৰ আমি বলেৰো লৈছোঁ, গোটেই বলেৰোত গৈ আছোঁ। মানে গৈ পেলাই তাত মানে গোটেইখিনি দেখাইছোঁ A to Z। আপোনালোকে শেষলৈকে চাই থাকিব। আমি এতিয়া হাউলিৰ ৰাসৰ জেগা আহি পালোঁ। আৰু এই হাউলিৰ ৰাসৰ জেগা হোৱাৰ লগে এই গেটখনৰ পৰাই মানে ইয়াৰ পৰাই দোকানবিলাক ষ্টাৰ্ট হয়। আৰু আমি এই ফ্লাইঅভাৰৰ তলেদি গৈ পেলাই ডাইৰেক্ট আমি টিকটৰ কাউণ্টাৰ পাওঁ। কম্বল পাই গৈছে এইফালে। কেনে লাগছে বন্ধু, কম্বলটো পাই কেনে লাগছে? কম্বল পাই কেনে লাগছে? ভাল লাগছে, বঢ়িয়া। তই কি কোনটো কম্বল পাইছা? বঢ়িয়া, দুটা নেকি? বঢ়িয়া। এয়া হৈছে মেইন মানে হাউলিৰ ৰাসৰ মানে লটাৰী খেলখনৰ গাড়ীবিলাক, পুৰস্কাৰবিলাক ইয়াতে আছে। এনেকৈ লাইন কৰি মানে ৰাখি থৈ দিছে। আৰু মেইন হাউলিৰ ৰাস বুলি ক'লে মেইন হ'ল লটাৰী খেলখন। আৰু এই লটাৰী খেলখনে নাম্বাৰ 1 মানে জনপ্ৰিয়, সকলোৰে জনপ্ৰিয় খেল। এই খেলখনত মানে এই গাড়ীবিলাক এনেকৈ ৰাখি থৈছে। আৰু আটাইতকৈ যিখন দামী গাড়ী মানে ফাৰ্ষ্ট পুৰস্কাৰটো সেইটো দেখাই আছোঁ বাৰু। আটাইতকৈ জনপ্ৰিয় খেলখনৰ মানে মেইন প্ৰথম পুৰস্কাৰ হৈছে ৰেঞ্জ ৰভাৰ। এই পিছফালে মোৰ পিছফালে প্ৰথম পুৰস্কাৰ 76 লাখ। যোনে পাই 100 টকাতে পাই যাব। কিমান লাকি হ'ব, তেওঁৰ কপালখন কিমান ডাঙৰ চাব লাগিব। আৰু এই গেটৰ পৰা সোমাই অহাৰ লগে লগে এনেকৈ মানে মূৰ্তিবিলাক ইয়াতে থৈ দিছে। আৰু ষ্টেজত কিবা কিবি আৰু মানে এই ভাষণ দি আছে বাৰু, সেইবিলাক বাৰু বাদ দিলোঁ। এতিয়া মানে এনেকৈ মূৰ্তিবিলাক ইয়াতে সজাই থৈ দিছে ধুনীয়াকৈ। পূজাই হওক বা ৰাসে হওক, চব জেগা খালী থাকিব পাৰে, কিন্তু এই ফটো উঠা জেগাখিনি কেতিয়াও কোনো দিনে খালী নোপোৱা। এইখিনি হ'ল ফটো উঠা জেগা, বহুত ধুনীয়াকৈ বনাইছে। এয়া নিক ভাই আমাৰ পূৰা ফটোৰ পোষ্ট দি আছে, পূৰা চেন মাৰি লৈছে জেকেটৰ। আৰু এইফালে কেমেৰামেন, সেইফালে এইটো শৰাইঘাটৰ ৰণ। আৰু শৰাইঘাটৰ ৰণটো নহয় অকল, মানে ইয়াতে বহুতকেইটা বস্তু এইবাৰ মানে যোৱা বছৰত কৰি বহুত ভাল ভাল বস্তু বনাইছে, মানে চিহ্ন হিচাপত ৰাখিছে। এইফালৰ পৰা আহি আছোঁ আমি লাহে লাহে। আৰু আহি পেলাই এইফালে মূৰ্তিবিলাক চালোঁ, কিন্তু মূৰ্তিবিলাকত পৰা আটাইতকৈ বেছি ভাল লগা মানে বস্তু এটা দেখিলোঁ। সেইটো হৈছে আমাৰ ভাৰতৰ যিটো গৌৰৱ, মানে ভাৰতৰ যিটো ছাকচেছফুল মিছন, এইটোৱে হ'ল মানে চন্দ্ৰয়ান 3 আৰু এইটো দেখি পেলাই কিবা এটা ভাল লাগিছে, মানে মনটো কিবা এটা শান্তি পাইছোঁ। আৰু এয়াই হ'ল কংসৰ কাৰাগৰ। আৰু কংসৰ কাৰাগৰ হয়তো মই গম নাপাওঁ জানোবা, কিন্তু লিখি থোৱাৰ কাৰণে হয়তো মই ক'ব পাৰিছোঁ কংসৰ কাৰাগৰ বুলি। কিন্তু কংসৰ কাৰাগৰৰ ভিতৰত যিটো মানে কাহানী আছে, ইয়াৰ ভিতৰত যিটো কাহানী আছে, এই কাহানীটো হয়তো মই নাজানো, কিন্তু এই কাহানীটো জনে জানে হয়তো তেওঁৰ কাৰণে বহুত বেছি ভাল লগা কথা। গতিকে জনাটো ভাল, হয়তো ময়ো জানিবলৈ চেষ্টা কৰিম। কিন্তু ভিতৰত সোমাই আহি পেলাই বহুত কিবা এটা ভাল লাগিছে। কিন্তু সঁচাকৈ মানে এইবিলাক বস্তু, যিবিলাক বস্তু বনাইছে, মানে বনোৱাটো একদম কিবা ৰিয়েল লাগিছে। এনেকৈ ওলাই আহিলোঁ আমি এতিয়া। আৰু এইটোৱে হৈছে হাউলিৰ মন্দিৰটো। আৰু এই মন্দিৰটো মানে প্ৰতি বছৰৰ দৰে মানে এইবাৰো এনেকৈ ধুনীয়াকৈ সজাইছে লাইটেৰে। গোটেই ভাল লাগে আৰু বহুত বেছি ভাল লাগে মন্দিৰটো চাই পেলাই। গতিকে এনেকৈ মানে প্ৰত্যেকখিনি বস্তুৱে আৰু আচলতে হাউলি ৰাস বহুত ডাঙৰে। আৰু হাউলি ৰাস আচলতে বহুত ভাল লগা হয় এইটো কাৰণতে, বহুত বেছি মানে লাইটিঙৰ মানে হেৰি কৰি দিয়ে। আৰু এয়া হৈছে মহাদেৱ। আৰু এই মহাদেৱৰ লগত মানে কি এটা মিউজিক লগাই দিছে, মিউজিকৰ লগত মহাদেৱে ডেন্স কৰি থাকে, তেনেকুৱা এটা চিষ্টেম বনাই দিছে। এইটো কি খাবি তই? নাখালে একো নাখা। আৰু নাৰিকল আছে, চেৰিকল আছে, কিচমিচ আছে, খেজুৰ মিঠাই আছে, বগা তিল আছে, চাউলৰ গুড়া আছে।
গোটেইকেইজনে আমি ইয়াতে পিঠা চাহ খালোঁ আৰু এই পিঠাটো হয়তো দেখিও ভাল লাগে বা খায়ো কিন্তু ভাল লাগিছে 20 টকা লৈছে কিন্তু 20 টকা ল'লেও খাই মজা লাগিছে এই কিহৰ এইফালে হৈছে বাস্কেটবলৰ খেলা এই 3টা বল দিব 50 টকা ল'ব আৰু যদি কোনোবা এটা বল যদি মানে বাস্কেটবলত সোমাব পাৰে তেনেহ'লে এইটো প্ৰাইজ দিব আৰু ইয়াতে মানে যিমান বল আছে এইবিলাক চাৰিওফালে খেলা বেলেগ বেলেগ খেলা আৰু প্ৰত্যেকটা বেলেগ বেলেগ খেলা এতিয়াহে আহি আছোঁ আমি এতিয়া মেইন মানে মীনা বজাৰলৈকে এয়া হৈছে মীনা বজাৰৰ মানে গেটখন আৰু এই গেটখনৰ পৰা ভিতৰত যিবিলাক আছে এইখন ফিল্ডত মানে গোটেইবিলাক মীনা বজাৰ ইয়াত দোকান পাহাৰ গোটেই আছে আৰু XYZ গোটেই আছে কিন্তু ইয়াতে এই মীনা বজাৰত যে আহিছোঁ আমি মানুহ দেখিছে ন আপোনালোকে একদম পাতল মানুহ মানে আমি আহোঁতে বহুত দেৰি হৈছে এতিয়া বহুত ৰাতি হৈ গ'ল সেইটোৰ কাৰণে পাতল হৈ গৈছে মানুহবিলাক কিন্তু এনে হাউলিৰ ৰাসত এইবিলাক জেগাত মানে থিয় হ'ব নোৱাৰি ডাইৰেক্ট থিয় দিলে মানুহে লৈ যাই থাকে এনেকুৱা আৰু মানে আৰু এনেকুৱা কৰি দুখন এখন মানে নৌকাখন চলি আছে দুখন এখন বস্তু চলি আছে কিন্তু প্ৰায় কিন্তু আধা আধি বন্ধ হৈছে আৰু আধাখিনি চলি আছে আৰু কিন্তু আধাখিনি চলি আছে যদিও মানুহ নাই আৰু এতিয়া আহিছে ৰবট আৰু এই ৰবটে বোলে কিবা ভৱিষ্যত কৰি দিব মানে চাওঁ এবাৰ শুনি চাওঁ কি কয় কি নকয় আছামিছ হে नहीं है हिंदी है बांग्ला और हिंदी है और दूसरा कोई भाषा नहीं है কি কৈছে শুনি চাব লাগিব একো নাই ভৱিষ্যত উজ্জ্বল হ'ব ভৱিষ্যতটো উজ্জ্বল আছে জীৱনত মনৰ কামনাবিলাক পূৰ্ণ হ'ব মোৰ এনেহেন লাগছে মোৰ এনেকুৱা আছে তাৰমানে যিটো ৰবট এই ৰবটটো জাষ্ট কিবা এটা ৰেকৰ্ডিং কৰি ভৰাই থৈছে মানে মানুহৰ এটা পৰিকল্পনা ভাবি সেইটো এটা জাষ্ট কৈ আছে বেলেগ একো নাই তাৰমানে একো নাই সেইফালে এই ট্ৰেইনবিলাক বন্ধ মানে মানুহ চানুহ নাই আৰু কি কৰিব বন্ধ কৰি থৈ দিছে আমিও উঠিম বুলি কিবা কিবি বস্তুত উঠিম বুলি ভাবি আছিলোঁ কিন্তু বহুত বস্তু বন্ধ হৈ গ'ল এতিয়া আমিও উঠিব নাপালোঁ এই ব্ৰেক ডেন্স এনেই চলি আছে মানুহে নাই এনেই জাষ্ট আৰু দুজন এজনক লৈ পেলাই চলাই আছে এনেকৈ উঠিও ভাল নালাগে বাৰু যি নহওক এইবাৰ হয়তো ইয়াতে উঠিম বুলি আহিছিলোঁ কিন্তু উঠিব নাপালোঁ নলবাৰী গ'লে উঠিম নিজৰ কেমেৰামেন এইফালে লাভাই প'জ দি আছে সেইফালে মটকা খোৱা বন্ধ হৈ গ'ল কিন্তু মটকা খোৱা বন্ধ হৈছে যদি মই এনেই ওপৰত এবাৰ উঠি আহিলোঁ কাৰণ তলৰ যিটো ভিউ মানে তলৰ ভিউটো এবাৰ দেখাই দিবলৈ মানে আপোনালোকক মানে মই ওপৰলৈকে উঠি আহিলোঁ এতিয়া চাওক মানে ইয়াতে মটকা খোৱাৰ ওপৰৰ পৰা তলৰ ভিউটো চাওক মানে এইখন হৈছে হাউলিৰ ৰাসৰ মানে এইটো এটা ভিউ আৰু এই ভিউটো আপোনালোকে কেনেকুৱা পাইছে মানে কেনেকুৱা লাগিছে আপোনালোকে এবাৰ কমেণ্টত জনাই দিব বাৰু আপোনালোকে কমেণ্টত জনালে হয়তো মোৰো ভাল লাগিব অলপ উৎসাহিত হ'ম আৰু এয়ে আৰু উঠিবতো নাপালোঁ চববিলাক বন্ধ হৈ গ'ল আৰু এতিয়া ৰাতিও হ'ল চববিলাক বন্ধ হ'ল আমিও এতিয়া যাবলগীয়া হ'ল আমি এইবিলাকে আৰু মানে কণী চব ব্ৰেড চব এই কিবাকিবি আৰু মানে কিবা কিবি খাই যাব ৰ'ল চব আৰু মানুহে ইয়াতে ৰাসত আহি পেলাই ধৰ পাণ নোখোৱা মানুহৰ পাণ কিয় নাখাব চাওকচোন ইয়াতে কেনেকুৱা ছিষ্টেমত ৰাখিছে ভেৰাইটিছ হিচাপত মানে কিবা এটা এইবিলাক বস্তু চালে কিবা এটা খাওঁ লাগিব মানে এনেকুৱা ছিষ্টেমত ৰাখিছে পাণত দিয়ে না নিদিয়ে নাজানো কিন্তু মই খোৱা নাই কিন্তু কেনেকুৱা ছিষ্টেমত ৰাখিছে আপুনি চাই লওক এবাৰ আৰু মিঠাই চাওকচোন এইফালে ইমান দীঘল মিঠাই ইমান ডাঙৰ মিঠাই মানে এটা যদি মিঠাই খাই 3 দিনমান ভাতে খাব নোৱাৰিম চেছ হ'ল আৰু এতিয়াতো মিঠাইবিলাক শেষে হ'ল অলপ কেইটা আছিল সেইখিনি দোকানখন চাই লওক এই দোকানখন বহুত ডাঙৰ যেন লাগে কিন্তু ইয়াতে মানে ওচৰত আহিলে মানে ওচৰত অহাৰ পিছতো ডাঙৰ যেন লাগে কিন্তু এইফালে ছাইডৰ পৰা যেতিয়া চালে নহয় তেতিয়াহে গম পোৱা যায় দোকানখন হৈছে এইখিনিৰ পৰা মানে এইখিনিক লৈ কিন্তু এইখিনি জেগা এই গ্লাছ দি থৈছে আৰু এই গ্লাছখনৰ পৰাই মানে বহুত ডাঙৰ যেন লাগি আছে গ্লাছ মানে দোকানখন ৰাস হওক বা পূজাই হওক কিন্তু মানে জিলাপি মেইন কিন্তু দেই জিলাপি লাগিবই জিলাপি ঘৰক লগি হ'লেও নিব লাগিব নিজে হ'লেও খাব লাগিব জিলাপিয়ে মেইন গাইছ এতিয়া আমি ওলাই আহিছোঁ আৰু এতিয়া আমাৰ গাড়ী পাৰ্কিং কৰি থৈছিলোঁ য'ত তাৰমানে তাৰে ওচৰলৈকে ওলাই আহিছোঁ গতিকে আজি যিমানখিনি দেখাম বুলি ভাবি আছিলোঁ আপোনালোকক ইমানখিনি দেখাব নোৱাৰিলোঁ কাৰণ আমি আহোঁতে মানে বহুত দেৰিকৈ আহিছোঁ আৰু সেইটোৰ কাৰণে বহুত বেছি দেখাব নোৱাৰিলোঁ কিন্তু যিখিনি দেখাইছোঁ ধৰক মানে আজি এইটো ভিডিঅ'ত যিখিনি পাৰিছোঁ সেইখিনি দেখাইছোঁ আৰু যিখিনি পাৰা নাই সেইখিনি নলবাৰী ৰাসত গৈ পেলাই দেখাইছোঁ আপোনালোকক
আপোনালোকে নলবাৰী ৰাসৰ ভিডিঅ'টো চাই থাকিব, অপেক্ষা কৰি থাকিব, আহি আছে নলবাৰী ভিডিঅ' 2 এদিনৰ ভিতৰত। আজিৰ ভিডিঅ'টো ইমানতে, মানে আমি ৰাস্তাত ওলাই আহি পেলাই আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইবটো কৰি ঘণ্টাটো বজাই থ'ব। ধন্যবাদ।